हेलो ভিউৱাৰ্ছ সকলোকে স্বাগতম জানাইছো মোৰ প্ৰিয় অসম চেনেলত। বন্ধুসকল আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা ভিডিঅ'বোৰৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ প্ৰথম খবৰটো হ'ল মুখ্যমন্ত্ৰী সোণোৱালক কি কামত গৰিহণা দিলে বিৰোধী দলপতিয়ে। এইবাৰ সমালোচনা নহয়, এইবাৰ গৰিহণা দিলে মুখ্যমন্ত্ৰীক। গৰিহণা দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীক গৰিহণা দি ক'লে, কোভিড-19 এই বিপৰ্যয়ৰ সময়ত মুখ্যমন্ত্ৰীয়ে নিজ চৰকাৰৰে নিয়ম কানুন উলংঘা কৰিছে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ নিজ সমষ্টি মাজুলীৰ আহতগুৰিত এখন ৰাজহুৱা সভা পাতি প্ৰায় 2000 মানুহক গোট খুৱাই চৰকাৰী উন্নয়নমূলক আঁচনিৰ জৰিয়তে সাহায্য বিতৰণ কৰিলে। এই কাৰ্যক মই গৰিহণা দিছোঁ। লগতে দেৱব্ৰত শইকীয়াই কয়, চৰকাৰে নিজে নিয়ম উলংঘা কৰে তেন্তে সাধাৰণ জনতাক উপদেশ দি লাভ নহ'ব। মুখ্যমন্ত্ৰীয়ে কৰা কামক দেখি আন কোনো ৰাজনৈতিক নেতাও এনে কাৰ্য হাতত ল'ব পাৰে। সেয়েহে মুখ্যমন্ত্ৰীক এই দুৰ্যোগৰ সময়ত এনেকুৱা ৰাজহুৱা কাৰ্যসূচী আয়োজন নকৰিবলৈ আহ্বান জনাইছোঁ। আজিৰ দ্বিতীয় খবৰটো হ'ল 15 দিনত মজুৰি লাভ কৰিব জব কাৰ্ড থকা শ্ৰমিকে। 4 মন্ত্ৰীসহ 13জন বিধায়কৰ বৈঠক। জব কাৰ্ড থকা শ্ৰমিকে এতিয়াৰে পৰা 15 দিনত লাভ কৰিব নিজৰ দৈনিক মজুৰি। শ্ৰমিকৰ দৈনন্দিন মজুৰিৰ নিৰিখ 213 টকালৈ বৃদ্ধি কৰিছে চৰকাৰে। কৰোনা ভাইৰাছৰ সময়ত ৰাজ্যৰ বাহিৰৰ পৰা অসমলৈ উভতি অহা সকলো শ্ৰমিকক চৰকাৰে জব কাৰ্ডৰ সুবিধা প্ৰদান কৰিব। গুৱাহাটীৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত শুক্ৰবাৰে অনুষ্ঠিত হোৱা বৈঠকত এই সিদ্ধান্ত লয় ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে। আজিৰ তৃতীয় খবৰটো হ'ল কৰোনা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বহুকেইটা বেংকে পূৰ্বতকৈ পৃথকভাৱে কিছু কাৰ্যপন্থা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে ভাৰতীয় ষ্টেট বেংকে শেহতীয়াকৈ গ্ৰহণ কৰিছে এটা বিশেষ সিদ্ধান্ত। বেংক খোলাৰ সময়ৰ সাল সলনিৰ লগতে কাৰ্যালয়লৈ আহিব লগা কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিছে বিত্তীয় প্ৰতিষ্ঠানটোৱে। একাংশ কৰ্মচাৰীক নিৰ্দেশ প্ৰদান কৰা হৈছে যে তেওঁলোকে ঘৰৰ পৰাই অনলাইনৰ জৰিয়তে বিভিন্ন কাম সমাপন কৰক। ইফালে বেংকটোৱে কাৰ্যালয় খোলাৰ সময়ৰ ক্ষেত্ৰতো গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। বেংকটোৰ ৱেবছাইট অনুসৰি দেশৰ সকলো প্ৰান্তৰ ব্ৰাঞ্চ অফিচ এতিয়াৰ পৰা খোলা হ'ব দিনৰ 11:30। অৱশ্যে কিছু কিছু অঞ্চলত বেংক খোলা আৰু বন্ধ কৰাৰ সময়ৰ সাল সলনি হ'ব পাৰে। আপোনাৰ অঞ্চলত ব্ৰাঞ্চ অফিচ কেতিয়া খুলিব সেই তথ্য আপুনি SBIৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে জানিব পাৰে। গতিকে ভিউৱাৰ্ছ, এইকেইটাই আছিলে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।